Hello everyone, welcome to my channel SM Tutorial Home. আৰম্ভণিতে মই তোমালোকলৈ চলি থকা মেট্ৰিক পৰীক্ষাৰ তোমালোক সকলোলৈকে মোৰ আন্তৰিক ভৰা শুভেচ্ছা জনাইছো। তোমালোকৰ ইতিমধ্যে পৰীক্ষা চলি আছে। অহা 17 তাৰিখে তোমালোকৰ এছামিছ এক্সাম আছে, এছামিছ এমাইল আছে। তো এছামিছ এমাইলৰ মই 22 মাৰ্কছ সম্পূৰ্ণ 22 মাৰ্কছ লং টাইপৰ বস্তু আৰু শৰ্ট টাইপৰ বস্তু কেইটামান খুব মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন মই তোমালোকক দিব খুজিছোঁ, দিবলৈ ওলাইছোঁ। গতিকে তোমালোকে এই বস্তুখিনি অলপ ভালদৰে চাবা, ভালদৰে লক্ষ্য কৰিবা, ঠিক আছে। তাৰ আগতে মই তোমালোকলৈ যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকলৈ মোৰ বিনম্ৰ অনুৰোধ, মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰে, লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব। যিহেতুকে পৰীক্ষা চলি আছে, সকলোৰ যাতে এক্সাম ভাল হয় তাৰে কামনা কৰি, তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আহা তেতিয়াহ'লে আমি আৰম্ভ কৰিবলৈ লৈছোঁ। আজি আমি কি কি বস্তু এছামিছৰ কাৰণে চাব লাগিব। নাম্বাৰ 1, কবিতাৰ মূলভাৱ বা সাৰাংশ এটা আহিব। তোমালোকে কবিতাৰ মূলভাৱত 5 মাৰ্কছ থাকিব। কবিতাৰ মূলভাৱ হিচাপে তোমালোকে এইবাৰ 2022ৰ চলি থকা মেট্ৰিক পৰীক্ষাৰ বাবে চাবা বৰগীত মই অসমীয়া, বৰগীত মই অসমীয়া। এই দুটা কবিতাৰ মূলভাৱ চালে বা সাৰাংশ চালে তোমালোকৰ কবিতাৰ মূলভাৱ হৈ যাব। 2 নম্বৰত চোৱা ৰচনা এখন আহিব, এছে এখন আহিব। এই ৰচনাৰ বাবে তোমালোকৰ মাৰ্কছ থাকিব 8 মাৰ্কছ। এই ৰচনাৰ ভিতৰত তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট 100% কমন এবাৰ এছে হৈছে তোমালোকৰ তোমাৰ প্ৰিয় সাহিত্যিক, তোমাৰ প্ৰিয় গ্ৰন্থ। আৰু 3 নম্বৰত নম্বৰত হৈছে দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ। বা এই এছেখনে তোমাৰ এনেকুৱাকৈ নাম দিব পাৰে বিজ্ঞান আৰু মানৱ সভ্যতা, বা এনেকুৱাকৈও নাম দিব পাৰে মানৱ সভ্যতাৰ বিকাশত বিজ্ঞানৰ অৱদান। কিন্তু 3টা নাম, এনচাৰ এটাই হ'ব, ঠিক আছে। লাষ্ট 4 নম্বৰ এছে চাবা অসমৰ বানপানী বা অসমৰ বানপানী সমস্যা। 3 নম্বৰত আবেদন প্ৰতিবেদন আহিব। আবেদন প্ৰতিবেদনত 4 মাৰ্ক থাকিব। তো আবেদন প্ৰতিবেদন তোমালোকে চাবা 1 নম্বৰ অসুখৰ বাবে তুমি 2 দিন স্কুললৈ আহিব পৰা নাছিলা, সেই 2 দিনৰ বাবে ছুটি বিচাৰি প্ৰধান শিক্ষকলৈ বা প্ৰধান অধ্যক্ষলৈ এখন আবেদন পত্ৰ প্ৰস্তুত কৰা। এই আবেদনখন তোমালোকে কেতিয়াবা 2 দিন নিদিয়ে, যদি 2 দিন নিদিয়ে 3 দিন দিব পাৰে, 1 সপ্তাহৰ বাবেও দিব পাৰে, ঠিক আছে। তো 4 দিনৰ বাবেও দিব পাৰে, সেইটো কোনো ধৰণৰ কথা নাই। বা এনেকুৱা যদি নেদে 2 দিন 3 দিন যদি নেদে, ছাপোজ ধৰি লোৱা শাৰীৰিক অসুস্থতাৰ বাবে ছুটি বিচাৰি, শাৰীৰিক অসুস্থতাৰ বাবে 4ৰ্থ পিৰিয়ডৰ পিছত 3য় পিৰিয়ডৰ পিছত ছুটি বিচাৰিও আবেদন দিব পাৰে। গতিকে আবেদন এইখন ছুটি বিচাৰি আবেদনখন খুব দৰকাৰী। নাম্বাৰ 2তে আকৌ এখন চাব লাগিব তোমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ পুথিভঁৰালৰ অভাৱৰ বাবে কি অসুবিধা হৈছে তাক জনাই তোমাৰ বিদ্যালয়ৰ প্ৰধানলৈ তুমি ছাত্ৰ ছাত্ৰী একতা সভাৰ সম্পাদক সম্পাদিকা হিচাপে এখনি আবেদন লিখা। তো এইটো তোমাৰ পুথিভঁৰালৰ অভাৱ দেখুৱাই দিছে। তো এনে অভাৱ দেখুৱাই নিলে তোমাৰ হয়তো দিব পাৰে তোমাৰ বিদ্যালয়ৰ খোৱা পানীৰ সমস্যাটো লাঘৱ কৰিবলৈ। বিদ্যালয়ত ধৰি লওক খোৱা পানীৰ খুব সমস্যা আছে, তো সেই সমস্যাটো লাঘৱ কৰিবলৈ তুমি বিদ্যালয়ৰ প্ৰধান অধ্যক্ষ বা প্ৰধান শিক্ষকলৈ এখন আবেদন লিখা। তাৰে পিছত যদি যি ষ্টুডেণ্টে আবেদন নিলিখে তেতিয়াহ'লে ভাৱ সম্প্ৰসাৰণ আহে। ভাৱ সম্প্ৰসাৰণ কৰা আবেদনৰ এগেইনষ্টে এইটো থাকিব। ভাৱ সম্প্ৰসাৰণ যদি তোমালোকে চোৱা তেতিয়াহ'লে চাব লাগিব এই 3টা মষ্ট ইম্পৰ্টেণ্ট। লাগি থাকিলে মাগি নাখায়, 100 গৰু মাৰিলে বাঘৰৰ মৃত্যু হয়, পক্ষী মৰে ৰৈ মানুহ মৰে কৈ। এই 3টা মষ্ট ইম্পৰ্টেণ্ট, এই 3টাৰ ভিতৰতে থাকিব। কিন্তু মোৰ বোধেৰে তোমালোকে, মোৰ হিচাপত তোমালোকে ভাৱ সম্প্ৰসাৰণ এইটো লিখাতকৈ কিন্তু তোমালোকে আবেদন লিখিলে বেছি ভাল হয়। তাৰে পিছত আকৌ মই তোমাৰ কবিতাৰ পৰা মেইনলি বৰগীতৰ পৰা এটা কুৱেশ্যন কম্পালচাৰী থাকিব এইবাৰ। এই যে 4ৰ ক আৰু খ এই 2টা কুৱেশ্যন দিছোঁ। প্ৰথম কুৱেশ্যনটো 4ৰ কত আছে বৰগীতৰ 3টা লক্ষণ লিখা। 3টা লক্ষণ আহিলে 3 মাৰ্কছ পাবা। বা এইটো যদি নিদিয়ে ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ লিখা। বৈশিষ্ট্য যেতিয়া লিখিব দিব, যদি 3 নম্বৰ থাকে 3টা বৈশিষ্ট্য লিখিবা, 2 নম্বৰ থাকিলে 2টা বৈশিষ্ট্য লিখিলে হ'ব। তো এই 2টা কুৱেশ্যনৰ এটা কম্পালচাৰী পৰীক্ষাত থাকিবই থাকিব। তাৰে পিছত কবিতাৰ পৰা চমু টকা আহিব 2 মাৰ্ক, 2 মাৰ্কছ থাকিব। এটাই আহিব, কিন্তু তোমালোকে চাই যাবা এইকেইটা ব্ৰজাৱলী ভাষা, আজান ফকীৰ আৰু জিকিৰ। তো
আশা থাকিল তোমালোকে এইখিনি বস্তু অলপ ভালদৰে চাবা এইখিনি তোমালোকৰ 400% কমন কুৱেশ্যন হয় এইখিনি কুৱেশ্যন খুব দৰকাৰী হয় এইখিনি তোমাৰ মূল ভাৱ ৰচনা আবেদন প্ৰতিবেদন ভাৱ সম্প্ৰসাৰণ আৰু শৰ্টকে চমু টকাৰ লগতে মাত্ৰ দুটা কুৱেশ্যন তো তোমালোকে ভালদৰে এইখিনি চাবা চাই তোমালোকে ইয়াৰ এনসাৰখিনি কৰাৰ কাৰণে ট্ৰাই কৰিবা প্ৰত্যেকৰে যিগতিকে এছামিছত যিগতিকে সহজ সকলোৱে পাৰিবা তো আজিলৈ আৰু বিশেষ নাই শেষত পুনৰবাৰ তোমালোকলৈ শুভেচ্ছা জনাই ইমানতে সামৰণি মাৰিলোঁ নমস্কাৰ